বিনম্রতার আমন্ত্রণ জানাম শ্রীযুতা চিন্তা দেবী, শ্রীযুত গুণজিৎ পাঠক, শ্রীমতী মামনি খাটলাৰী, শ্রীযুত ৰঞ্জীৱ শৰ্মা আপোনালোকক আমাৰ সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰি অনুষ্ঠান জনাবৰ কাৰণে বিশিষ্ট অতিথি শ্রীযুত গুণজিৎ পাঠক দেৱক আমি আহ্বান জনাইছো। প্ৰাপ্ত শিক্ষয়িত্ৰী শ্রীযুতা চিন্তা দেৱী বাইদেউ অসমীয়াৰ স্বাভিমান মৰমৰে দুইঘৰ চেনেহৰ বাণীৰে বোৱা এখন ফুলামী গামোচাৰে আদৰণি জনাইছে। লগতে তেখেতকে যি হলধীয়া জাতিৰে তেখেতৰ অনাগত ভৱিষ্যত জীৱন উজ্জ্বলৰ পৰা উজ্জ্বলত হোৱাৰ লগতে সুদীৰ্ঘ জীৱন আৰু সুস্থ জীৱন পৰিক্ৰমা পাৰ কৰিবৰ কাৰণে তেখেতলৈ ভগৱানৰ কুমুদমালী সভাপতি ৰৌমাৰী পৰিকণ্ঠা শ্রীযুত কুমুদমালী দেবে আজির অনুষ্ঠানের মুখ্য অতিথি শ্রীযুত গুণজিৎ পাঠক দেবক অসমীয়ার স্বাভিমান মৰমৰে দিক আৰু চেনেহৰ বাণীৰে বোৱা এখন ফুলামী গামোচাৰে আদৰণি জনাইছে। ইয়াৰ পিছতে আমি আদৰণি জনাম শ্রীযুতা মামনি খাটলাৰী, সভানেত্ৰী গোভা গাঁও পঞ্চায়ত, লগতে বিশিষ্ট সমাজকর্মী, সমাজ সংগঠিকা আর সাংস্কৃতিক কর্মী শ্রীযুতা মামনি খাটলাৰী উদযাপন সমিতির তরফের পৰা প্রকাশ লেখবিদেৱে এখন ফুলাম গামোচাৰে আদৰণি জনাইছে। এয়া ৰৌমাৰী বালিকন্থাৰ উপদেষ্টা শ্রীযুত প্রকাশ লেখবিদেৱে গোভা গাঁও পঞ্চায়তৰ সভানেত্ৰী শ্রীযুতা মামনি অবসরপ্রাপ্ত শিক্ষয়িত্রী, বিশিষ্ট লেখিকা, সমাজকর্মী, সমাজ সংগঠক শ্রীযুতা চিন্তা দেবী বাইদেউৰ করকমলেৰে এগছি ভক্তিবন্তী প্ৰজ্বলন কৰি তেখেতৰ করকমলেৰে এডাল ঠেকাগাতি আমার বাচ্চারা উন্মোচন করিলে তেখেতক আমি উদযাপন সমিতির তরফের পৰা অলেখ অযথা ধন্যবাদ জ্ঞাপন কৰিছো। বাচ্চারাকে উন্মোচন কৰি ৰাইজৰ উদ্দেশ্যে উৎসর্গিত করার বাবে এটা বাচ্চারা এটা ব্যতিক্রমী সন্মানীয় সভানেত্ৰী শ্রীযুতা মামনি খাটলাৰী, তেখেতৰ সৈতে থাকিব শ্রীযুতা চিন্তা দেবী, দুইকে বৃক্ষৰোপণ এইটো কাটি পেলাইছো ন শ্রীযুতা মামনি খাটলাৰীৰ করকমলেৰে এজোপা বৃক্ষ ৰোপণ কৰি এখন সুন্দৰ সেউজীয়া পৃথিৱী বিচৰাৰ প্ৰতিশ্ৰুতি বিচৰাৰ আশাৰে আমাক প্ৰদান কৰিছে। এজোপা বৃক্ষ ৰোপণ কৰি তেখেতলৈ আমি উদযাপন সমিতিৰ তৰফৰ পৰা অলেখ অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। সহযোগিতা আগবঢ়াবলৈ আমি বিনম্ৰ দৰে আহ্বান জনাইছো। সময়ৰ যোগে নিজৰ নিজৰ আসন গ্ৰহণ কৰি আমাৰ পৰৱৰ্তী কাৰ্যসূচীসমূহ আগবঢ়াই দিয়াত তৰফৰ পৰা এখন ফুলাম গামোচাৰে আদৰণি জনাইছো। এয়া শ্ৰীযুত হেম শৰ্মা, যিসকল ব্যক্তিৰ অক্লান্ত শ্ৰম আৰু ত্যাগ ইয়াত জড়িত হৈ আছে তেওঁলোকৰ ভিতৰত অন্যতম হেম শৰ্মা। ইয়াৰ পিছতে আমি তেখেতলৈ আগবঢ়াইছো এটি গছৰ পুলি। তেখেতক আমি উদযাপন সমিতিৰ তৰফৰ পৰা এখন ফুলাম গামোচাৰে আদৰণি জনাইছো। লগতে তেখেতৰ অনাগত ভৱিষ্যত জীৱন উজ্জ্বলৰ পৰা উজ্জ্বলতৰ হোৱাৰ কামনা কৰি তেখেতলৈ এটি সেউজীয়া গছৰ পুলি প্ৰদান কৰিছো।
এয়া শ্ৰীযুত সুনীল ৰাজবৰদেৱক আমি উদযাপন সমিতিৰ তৰফৰ পৰা এটি সেউজীয়া চিৰসেউজ গছৰ পুলি ফুলাম গামোচাৰে আমি আদৰণি জনাইছোঁ। এয়া শ্ৰীযুত বিপুল গুৰুক আমি উদযাপন সমিতিৰ তৰফৰ পৰা এখন ফুলাম গামোচাৰে আদৰণি জনাই তেখেতৰ ভৱিষ্যত জীৱন সেউজীয়া হোৱাৰ কামনা কৰি এটি সেউজীয়া গছৰ পুলি প্ৰদান কৰিছোঁ। কৰিবৰ কাৰণে তেখেতৰ সহধৰ্মিনী শ্ৰীযুত মামণি খাকলাৰীক আমি শ্ৰদ্ধাৰে নিমন্ত্ৰণ জনাইছোঁ। এয়া শ্ৰীযুত মামণি খাকলাৰী বিপুল বাংখাইৰ হৈ সম্বৰ্ধনা গ্ৰহণ কৰিছে। তেখেতক আমি উদযাপন সমিতিৰ তৰফৰ পৰা এখন ফুলাম গামোচা প্ৰদান কৰিছোঁ। এয়া শ্ৰীযুত মামণি খাকলাৰীক বিপুল বাংখাইৰ হৈ সম্বৰ্ধনা গ্ৰহণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। মই ভাবিছোঁ ধৰ আমাৰ পঞ্চায়তৰ পৰাই মই আমলিঘাটৰ এই আমাৰ যিখিনি ব্যৱসায়িক দোকান বজাৰ গোটেইখিনিত মিলাই মই ডাষ্টবিন দিয়াৰ ব্যৱস্থা কৰিম। বেছি দিন নালাগিব, 1 মাহৰ ভিতৰত মই আপোনালোকৰ এই আমলিঘাট যিটো আমাৰ মাৰ্কেটটোত তাত আমি পৰাপক্ষত দোকানবিলাকত 2-3খন দোকানত মিলাই এখন এখনকৈ দিম আৰু জিৰণি চৰত গৈ স্পেচিয়েলি এখন ডাষ্টবিন ইয়াত ৰখাৰ ব্যৱস্থা মই পঞ্চায়তৰ ফালৰ পৰা কৰি দিম। আৰু বাকী আপোনালোকে সকলোৱে জানেই আৰু মোতকৈ বহুত অভিজ্ঞ ব্যক্তি আছে, সেইকাৰণে মই বেছি দীঘলীয়াকৈ নকওঁ, এইখিনিকে কয় মই চমু বক্তব্য মই সামৰি মাৰিছোঁ। নমস্কাৰ। M1 Apa yang tim saya ada